ৰাতিপুৱা শুই উঠি মায়ে বাকিটা ফিকা চাহকাপ খাই গাটো ধুই সূৰ্য দেৱতালৈ চাই এটি প্ৰাৰ্থনা কৰোঁ। বোলো আজিৰ দিনটো ভালে কুশলে গ'লেই হয়। পকেটত ২০ টকা এটা লৈ ভাবোঁ, কলেজলৈ বেছি দূৰ নহয়, এইকণ খোজেৰে যাব পাৰিম দে। কলেজত আকৌ লগৰকেইটাই লগ পালে ক'ব, ঐ আজি কিবা এটা খোৱা নাবে। মোৰ উদং পকেটটো দেখি সিহঁতে হয়তো ভাবে, চাল্লা ই বৰ চিপচ। কিন্তু কেনেকৈ বুজাওঁ তহঁতক, মধ্যবিত্তৰ জীৱন যে এনেকুৱাই। তহঁতে ভবাৰ দৰে মই চিপচ অথবা কৃপণ নহয়ও। বিশ্বাস কৰ, বন্ধুত্বৰ খাতিৰত নিজৰ জীৱনটো দিব পৰা সাহসকণ আছে। কেতিয়াবা নিজকে প্ৰশ্ন কৰোঁ, মধ্যবিত্তৰ জীৱননো কি? মনত হাজাৰ সপোন, আশা আৰু আনফালে বাধা, জীৱন সংগ্ৰাম। কৰোঁ বুলিলেই অভাৱবোৰ পূৰ কৰিব নোৱাৰি। কাৰনো মন নাযায় এটা বিলাসিতাৰ জীৱন কটাব? 5 ষ্টাৰ হোটেলত ৰাতিৰ আহাৰ খাই দামী দামী গাড়ীত উঠি বিদেশ ভ্ৰমণ কৰিবলৈ কাৰনো মন নাযায়? কাৰনো মন নাযায় দামী ব্ৰেণ্ডেড কাপোৰেৰে নিজৰ শৰীৰটো উপচাই দিবলৈ? কিন্তু নোৱাৰিও। কৰোঁ বুলিলেতো কৰিব নোৱাৰি। দিনটোৰ অন্তত বিচনাত বাগৰ এটা মৰাৰ লগে লগে নানা চিন্তাবোৰে আৱৰি ধৰে। মধ্যবিত্তৰ জীৱনটো বৰ সংগ্ৰামীও। আৰু এফালে অভাৱবোৰতো আছেই। কেতিয়াবা দেউতাই কয়, বোপাই ভালকৈ পঢ়, দেখিছই নহয় আমাৰ অৱস্থা। এতিয়া তোৰ ওপৰতে সকলোবোৰ আশাও। দেউতাৰ এই শব্দবোৰে বুকুৰ কোনোবাখিনিত বৰ বেয়াকৈ খুন্দা মাৰে। বুজি পাওঁ মা দেউতাৰ কষ্টৰ কথা, বুজি পাওঁ তেওঁলোকৰ মোৰ প্ৰতি থকা মৰমৰ কথা। দেউতাৰ ফাটি যোৱা জোতাযোৰ আৰু মাৰ চকুপানীবোৰে বহুত কথা কয়। কয় কষ্টৰ কথা, কয় জীৱন সংগ্ৰামৰ কথা। আচলতে কি জানেনে, মানুহৰ জীৱনত অভাৱ থাকিব লাগে, তেতিয়াহে নিজক বুজি পোৱা যায়। বুজি পোৱা যায় মাক দেউতাকৰ সন্তানৰ প্ৰতি থকা মৰমৰ কথা। কেতিয়াবা এনে লাগে যেন অতি সোনকালে এটা চাকৰি যোগাৰ কৰি অভাৱবোৰ দূৰলৈ দলিয়াই দিম। কিন্তু তাতো ধনৰ মূল্যহে বেছি। ধনেৰে অভাৱ দূৰ কৰাৰ সামৰ্থ্য আমাৰ নাই। দিনবোৰ এনেকৈয়ে বাগৰে সুখী হোৱাৰ বাসনা। সপোন দেখিছো যেতিয়া সফলটো কৰিবই লাগিব। আমাৰ দৰে মধ্যবিত্তৰ জীৱনত যদি অভাৱ আছে, তেন্তে সুখো আছে। একেলগে বহি এসাঁজ খোৱা, সুখ দুখবোৰ ভগাই লোৱা, এইবোৰৰ মাদকতা মধ্যবিত্ত জীৱন এটা জানো পোৱা নাযায়? নালাগে দিয়ক ৰাতিপুৱা শুই উঠি গ্ৰীণ টি, মাৰ হাতৰ ফিকা চাহকাপ পালেই হ'ব। নালাগে 5 ষ্টাৰ হোটেলৰ আহাৰ, আলু পিটিকা বা কচুথুৰিৰ আঞ্জা হ'লে হ'ব। নালাগে দামী দামী গাড়ী, দেউতাৰ হিৰো চাইকেলখনেই যথেষ্ট। এনেকৈয়ে খোজকাঢ়ি যাওঁ জীৱনৰ বাটত। ভাগৰি পৰিলে আকৌ সংগ্ৰাম চলিব। পোৱা নোপোৱাৰ মাজতেই আবদ্ধ হৈ এনেকৈয়ে হয়তো গতি কৰে মধ্যবিত্তৰ জীৱন।